হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো হৈছে আজি মোৰ খুবেই ভাল লগা দিন। মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'ল আপোনালোকৰ আশীৰ্বাদত। যোৱা 2019 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে মই ইউটিউব চেনেল এটা খুলিছিলোঁ। ইউটিউব চেনেলটোৰ নাম দিছিলোঁ ট্ৰিপছ শৰ্মা 2S। সেইদিন ধৰি মই 2.5 বছৰ 3 বছৰ ইউটিউব চেনেলটোত থাকিলোঁ। আজি 2023 চনৰ 15 জুন তাৰিখে ৰাতিপুৱা 7 বজাত মই মোৰ মোবাইল ফোনটোত ইউটিউব চেনেলটোৰ ষ্টুডিঅ' চেক কৰোঁতে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰা বুলি মই গম পাইছোঁ। আগন্তুক দিনত আপোনালোকে মোৰ চেনেলটোক মৰম আৰু সঁহাৰিৰে আগুৱাই নিব বুলি মই আশা কৰিলোঁ। থেংক ইউ। আগন্তুক দিনত মই ভাল ব্লগ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও মোক সহায় কৰে যেন।